ইয়াতে পাখামৰা আৰু বৰবৰী আৰু চৈবাৰীৰ এৰিয়া যিমানখিনি অবৰ লগত জড়িত থকা আৰু সেই ব্যক্তিবিলাকে GSPৰ লগত জড়িত থকা বয়সস্থ ব্যক্তিসকলক আমি সম্বৰ্ধনাৰ কাৰণে ইয়াতে মাতিছিলোঁ। কাৰণ আজি যোৱা বছৰ আমি AM হোৱাৰ পাছত তেওঁলোকৰ লগত তেনেকৈ বহিব পৰা নাছিলোঁ আৰু সেই মৰ্মে আমাৰ নিজৰ যিবিলাক ব্যক্তি আজি অতঃপ্ৰোতভাৱে তেওঁলোকে আমাৰ জাতিৰ লগত জড়িত থাকি তেওঁলোকে আগবাঢ়ি আছিল, তেওঁলোকক আমি সেইকাৰণে আজি আমাৰ দিহিৰা ব্লক কমিটিৰ জৰিয়তে আলোচনা কৰি আমি তেওঁলোকক সম্বৰ্ধনা এটা ব্যৱস্থা কৰিছিলোঁ। আজি সম্বৰ্ধনা দিয়া হ'ল আৰু তাৰ লগতে আমি সকলোৱে মিলি যেন এসাঁজ প্ৰীতি ভোজন খাব পাৰোঁ সেইভাগে আমি যোগাৰ কৰিছোঁ। কিন্তু এই সময়ত আমাৰ এনেকুৱা এটা পৰিস্থিতি এটা আহিছে যাতে আমাৰ এই ইয়াতে যিখিনি নেকি ভৱিষ্যতে হ'ব লগা কিছুমান কৰণীয় কাম মানুহৰ প্ৰতি এটা ভয় ভাৱ এটা আহিছে। এই ভয় ভাৱৰ বিষয়ে আমি আলোচনা কৰিছোঁ। ইয়াতে কোনোবিধে যে কোনো মানুহে একো কৰিব নোৱাৰে তাৰমানে সতৰ্ক হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে সকলো ব্যক্তি যে একত্ৰিত হৈ থাকে, ইয়াতে যিমানটাই দল নাহক কিয় এই দলবিলাকক আমি নস্যাৎ কৰিব দিছোঁ আৰু যেন আমি নিজৰ দলেৰে যেন আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলো মই আহ্বান জনাইছোঁ। ইয়াতে মোটামুটি আমি 62 আমি তেনেকৈ সম্পন্ন জনাইছোঁ আৰু লগতে বহুতখিনি আহিব লগা আছিলে। তেওঁলোকে বতৰ খুব বেয়া আৰু লগতে মাৰ্কেট ডে আজি ইয়াতে আমাৰ বৰবৰী ইয়াত বজাৰ ডে কাৰণে সকলোৱে আহিব নোৱাৰিলে কিয় তেওঁলোকে আমাক ছাপৰ্ট দিছে, ফোন কৰিছে আহিবৰ কণ্ডিশ্যন আৰু কাৰণ টেম্পাৰেচাৰটো খুব বেছি বয়সস্থ ব্যক্তি আহিবৰ কাৰণে অলপ সন্দেহযোগ কৰিছে, সেইকাৰণে তেওঁলোকে আহিব নোৱাৰিলে। নেক্সট পৰৱৰ্তী আহিম বুলি আমাক কথা দিছে। এই সম্বৰ্ধনা কিন্তু নিৰ্বাচনত একত্ৰিত হৈ আমাৰ মানুহ আছে, চিন্তা কৰিব লগা নাই। তথাপিতো তেওঁলোকৰ ভৱিষ্যতৰ ভয় ভাৱ কিছুমান এটা সোমাইছে, যেনেকৈ মিডিয়া আকাৰে কৈছে যে আমাৰ ইয়াতে উচ্ছেদ হ'ব কিবাখিনি হ'ব, সেইবিলাকৰ কথালৈকে মানুহ শংকাবোধ হৈছে। তেওঁলোকক আমি আশ্বাস দিছোঁ যেন ইয়াতে আমি থকালৈকে কোনো এটা উচ্ছেদ কৰিব নোৱাৰিব, কাৰণ এইটো কৈ থাকিব কিন্তু আমি তাৰ প্ৰতিকাৰ আমি ল'ব লাগিব আৰু লৈ থাকিম আৰু আগবাঢ়ি থাকিম। সমন্বয়ৰ যোগেদি সকলো ৰাইজক যেন আমাৰ বয়সস্থ ব্যক্তিসকলে গাঁৱে ভূঞে কয়, আলোচনা কৰে আৰু সকলো ৰাইজক আগজনোৱা কৰি দিয়ে। আৰু ইয়াতে আজি যিটো পৰিস্থিতি চলিছে, যি এইবাৰ আমাৰ এই যে ইলেকশ্যন হ'ল, এই ইলেকশ্যনৰ সময়ত কিমানটা নানানটা জটিলতা আহিল, কিন্তু নিজৰ জাতি প্ৰমাণপত্ৰলৈকে বহুতখিনি কথা আহিল। সেই কথাখিনি আমি ইয়াতে অৱগত কৰাইছোঁ, সতৰ্ক হৈ থাকিব দিছোঁ। কাৰণ যদি আমাৰ এতিয়া জাতিগত একো নাথাকিব, ST বুলি কোনো এটা জাতি আমাৰ নাথাকিব, যেনেকুৱা মদাহী হওক, শৰণীয়া হওক, ৰাভা হওক আদি কৰি যিমানখিনি মেধি ডেকা আদি কৰি তেওঁলোকে কোনো ST নহয় বুলি এটা তেওঁলোকে প্ৰমাণ কৰাৰ চেষ্টা এটা কৰি আছে। সেইটো যেন কৰিব নোৱাৰে তাৰ কাৰণে আমি নিশ্চিতভাৱে কিছুমান কৰণীয় কামেই কৰিব লাগিব। দিহিৰা পৰিষদীয় সমষ্টিৰ একেবাৰে সীমামূৰীয়া এই পাখামৰা, চৈবাৰী VCDC, বৰবৰী VCDCৰ মাজত এই তিনিটা VCDCৰ লগত আমি মত বিনিময় কৰিলোঁ। ইয়াতে 2011 চনৰ পৰা যিবিলাক বড়ো সুৰক্ষা সমিতি সংগ্ৰামৰ লগত জড়িত হৈ GSP দলত অংশগ্ৰহণ কৰিলে, তেখেতসকলক ইমান দিনে বহুত বিৰতিত আমি তেখেতসকলৰ লগত মত বিনিময় কৰিব পৰা নাছিলোঁ। আৰু মত বিনিময় কৰাৰ লগতে আমি যৌথভাৱে আজি এই অনুষ্ঠানটো পাতিছোঁ। আমাৰ যুৱ মৰ্চা আছে, যুৱ মৰ্চা আৰু আমাৰ পেৰেণ্ট বডি দিহিৰা পৰিষদীয় সমষ্টিৰ ব্লক কমিটিয়ে আমি এই অনুষ্ঠানটো পাতিছিলোঁ। এই অনুষ্ঠানটোৰ উদ্দেশ্য হ'ল তেখেতসকলক আমি এটা সম্বৰ্ধনা দিয়া হৈছিল। ইয়াতে সম্বৰ্ধনা আমি বিশেষভাৱে নহয়, আমি গামোচা এখন সকলোকে দিয়া হৈছে আৰু জ্যেষ্ঠসকল ইয়াত আহিছে। ভাল লাগিছে আজি ইমান দিনৰ বিৰতিৰ মূৰত তেখেতসকলে যে আমাৰ লগত আছে, আমাৰ আজি বিশ্বাস হৈছে যে সকলোৱে জাতি মাটি ভাষাৰ ৰক্ষা স্বাৰ্থত যি সংগ্ৰামত জড়িত হৈ আজিলৈকে যে আমাক এৰা নাই বা আমাৰ লগত যি সহযোগ কৰি আছে, তেখেতসকলক এই চেগতে আমি দিহিৰা ব্লক কমিটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতক দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে অনাগত দিনত আমাৰ যিবিলাক কাৰ্যসূচী থাকিব, ৰাজনৈতিকভাৱে হওক বা অৰাজনৈতিকভাৱে হওক, সকলো কাৰ্যসূচীতে তেখেতসকলে অংশগ্ৰহণ কৰিব, আমাক কথা দিছে আৰু তেখেতসকলৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যোৱাৰ কাৰণে এটা আশা প্ৰকাশ কৰিছোঁ। আৰু অনাগত দিনত যে এতিয়া চাওঁ 2025 চনত BTC নিৰ্বাচন আহিছে। BTC নিৰ্বাচনৰ আগে আমি যি সংগঠিত হৈছোঁ বা আমি যি সংগঠিত হ'ম, আজিৰ পৰাই আপোনালোকে দেখিব বা আপোনালোকে নিশ্চয় এই সভাখনৰ জৰিয়তে নিশ্চয় আপোনালোকৰ বিশ্বাস আহিছে। আমি আজি এই পাখামৰা অঞ্চলৰ পৰাই নহয়, গোটেই দিহিৰা সমষ্টিৰ তৰফৰ পৰাই আমি এই সংগ্ৰাম আৰু পুনৰ আৰম্ভ কৰিম, ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিম গোটেই BTADত। গতিকে আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ। অহা শনিবাৰে আমাৰ দিহিৰা পৰিষদৰ সমষ্টিৰে অন্তৰ্গত চাউলকাৰা VCDCৰ যিবিলাক নিকটৱৰ্তী VCDC আছে, 3-4টা VCDCক লৈ অহা শনিবাৰে আৰু পুনৰ এনেধৰণৰ সভা এখন অনুষ্ঠিত হ'ব। গতিকে ফাৰ্ষ্ট টাইম আমি গোটেই দিহিৰা পৰিষদৰ সমষ্টিটোত এই ধৰণৰ সভা সমিতি আৰম্ভ কৰিম। গতিকে আমি আপোনালোকে হয়তো বা ৰাইজে কিছুমান প্ৰশ্ন কৰিব পাৰে যে এইখন ইলেকশ্যনৰ মিটিং নেকি? ইলেকশ্যন নহয়, আমি সংগঠিত হোৱা এইখন মিটিং আৰু অনাগত দিনতো চলি থাকিব, ভৱিষ্যতো চলি থাকিব এনেধৰণৰ মিটিং। আমি ৰাজনৈতিকভাৱে কিমান সফল বিফল আমি ক'ব নাজানো বা ক'ব নোৱাৰোঁ। গতিকে আমি অনাগত দিনত যদি আগবাঢ়ি যাব লাগে, আমি একত্ৰিত হ'ব লাগিব। গতিকে তাৰ একত্ৰিত হোৱাৰে আজি এটা মূল লক্ষ্য।
সমগ্ৰ বিটিচিতে এই ধৰণৰ সমগ্ৰ BTADতে আমি এই ধৰণৰ জনজাগৰণ আৰম্ভ কৰিম আৰু অনাগত দিনত আপোনালোকে দেখিব সকলো ঠাইতে এনেধৰণৰ জাগৰণৰ সৃষ্টি হ'ব বুলি আমাক কথা দিছে আৰু তেখেতসকলে আমাক গোসাইগাঁৱৰ পৰা আহি আমাক কথা দিছে, আমাক কথা পাতিছে আমাৰ লগত আৰু তেখেতসকলৰ ঠায়ে ঠায়ে এনেধৰণৰ সভা সমিতি হ'ব। আগন্তুক নিৰ্বাচন গণসুৰক্ষা পাৰ্টিৰ সক্ৰিয় কৰাৰ কৌশল বুলি মই ক'ব নকওঁ আপোনালোকক, কিন্তু এটা লক্ষ্য যে গণসুৰক্ষা পাৰ্টিয়ে যে BTADত পুনৰবাৰ ইলেকশ্যন খেলিব, ইলেকশ্যন খেলি বিভিন্ন সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব, প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ এটা ৰণকৌশল বুলি ক'লেও ভুল নহ'ব, কাৰণ যি গতিকে আমি ৰাজনৈতিকভাৱে মানে এটা দল, ৰাজনৈতিক দলটোত এটা লক্ষ্য থাকিবই, ৰাজনৈতিক দলৰ লক্ষ্য হ'ল নিৰ্বাচন। গতিকে নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব লাগিলে আমাৰ শক্তিটো প্ৰদৰ্শন কৰিব লাগিব, গতিকে শক্তি প্ৰদৰ্শন কৰাৰে একত্ৰিত হোৱাৰে আমাৰ এটা লক্ষ্য। নিশ্চয় এই অনা BTC নিৰ্বাচনত তেখেতসকলৰ লগত আলোচনা বিলোচনা আমাৰ হৈ আছে আৰু তেখেতসকলে আহিম বুলি আমাক কথা দিছে যে একত্ৰিত নহ'লে কোনো সংগ্ৰাম আগবাঢ়ি যাব নোৱাৰে, কোনো ৰাজনৈতিক দল আগবাঢ়িব নোৱাৰে। সেইকাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰিছে যে যোৱা 2014 চনৰ পৰা যি হয়তো ভুল কৰিলোঁ সেই ভুলৰ সংশোধনী তেখেতসকলৰ এতিয়া হৈছে আৰু যিসকল লিডাৰ অৱৰোহ সুৰক্ষা সমিতিৰ যিসকল নেতাকৰ্মী আমাৰ লগত যোগাযোগ কৰিছে, নিশ্চয় তেখেতসকলে অনাগত দিনত আমাৰ লগত আহিব।